হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে সকলোৱে? আশা কৰোঁ সকলোৰে ভাল। মই আজি আপোনালোকৰ লগত এটা একদম একেবাৰে সহজ ৰেচিপি লৈ আহিছোঁ। এখন মিক্স চব্জি এখন লৈ আহিছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। এয়া মই চয়াবিন বইল কৰি লৈছোঁ। লৈ এইখিনি এতিয়া ভালদৰে ভাজিম, মানে অলপ ৰঙচুৱা কৰি ভাজি ল'ম আৰু। একেবাৰে সহজ হয় ৰেচিপিটো, আপোনালোকে শেষলৈকে চাব, ভাল পাব। ৰুটিৰ লগতো খাব পাৰি আৰু ভাতৰ লগতো খাব পাৰি। এইখন চব্জি বেছিকৈ ৰুটিৰ লগতে ভাল লাগে খাব। এয়া চয়াবিনখিনি অলপ ভাজি লৈ উঠাই ল'লোঁ। তাৰপিছত আকৌ কড়াইখনত তেল দি ল'লোঁ। তাৰপিছত জিৰা অলপমান আৰু দুটা শুকান জলকীয়া দি দিলোঁ। তাৰপিছত এই ডাঙৰ দুটা পিঁয়াজ মই ইয়াতে দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ম। পিঁয়াজখিনি ভজা হোৱাৰ পিছত এই মিক্স চব্জিখনত আছে এয়া ৰঙালাও, জাহাদী কল আৰু কাবলি বুট, আলু আছে। এইখন তৰকাৰী খাবলৈ বহুত সোৱাদ হয়। যিহেতু ৰঙালাও আছে সেইকাৰণে আৰু বেছি সোৱাদেই লাগে তৰকাৰীখন। তাৰপিছত এয়া নিমখ দি দিছোঁ সোৱাদ মতে। এইখিনি এতিয়া অলপ ভাজি পেলাই ইয়াত মছলা দিম। ঢাকনি মাৰি অলপ 2 মিনিটমান সময় ৰাখি দিছোঁ। 2 মিনিটমান সময় তাৰ কেঁচা গোন্ধটো যাব দিলোঁ। এয়া ভালদৰে ভাজি ল'লোঁ। এই মছলাত আছে আদা, নহৰু, 5টামান শুকান জলকীয়া আৰু এটা পিঁয়াজ আছে, অকণমান জিৰা আছে তাৰ লগত। এইখিনি মই পিচি লৈছোঁ ভালদৰে। এইখিনি দি এতিয়া মই ঢাকনি মাৰি মাৰি অলপ সময় ভাজি ল'ম। ভালদৰে ভজা হোৱাৰ পিছত অলপমান পানী দি ঢাকনি মাৰি দি দিছোঁ। তাৰপিছত এনেকৈ আৰু 3 মিনিটমান সময় ৰাখি দিম। তাৰপিছত যেতিয়া পানীখিনি শুকাব আকৌ অলপ সময় লৰাই দি ভালদৰে ভাজিম। মছলাখিনি ভজা হোৱাৰ পিছত এয়া পানী দি পেলাই যিখিনি পানী লাগে আঞ্জাখনত জোখমতে পানী দি ঢাকনি মাৰি ৰাখি দিম 6-7 মিনিটমান, মানে সিজালৈকে আৰু। এয়া চাওক, পটাপট হৈ গ'ল তৰকাৰীখন। দেখিবলৈ কিমান ধুনীয়া আৰু খাবলৈ বহুত সোৱাদ হয়। ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।